আজি আকৌ আহিলোঁ এফালে যাওঁ বুলি। এতিয়া চাওঁ ঘৰ পাইছোঁহি। আজি শনিবাৰ কালি দেওবাৰ, চ' আহি আছোঁ, এই ঘৰ পাইছোঁহি। ভণ্টি আছে নাই জানো? অ' ৰুণা, অ' চাহ উঠিছ নেকি তই? হে মা আছে নাই? অঁ খুৰী আহি আছে, ক'ৰবাত গৈছিলে। ত' খুৰী ক'ৰবাত গৈছিলে নেকি? কালি ৰাস ক'ত চালেনো সিহঁতে? মই কৈছিলোঁ দুইটাই যাম আৰু সি বোলো ৰাস চালে বোলো ক'ত চালে আৰু। অঁ খুৰাই এইফালে কাম কৰি আছে। ময়ো লাহেকৈ যাম আৰু অলপ পাছত। ক'ত যাম দেখাই আছোঁ আপোনালোকক। সেইফালে ওলাই পুৰা কিহে খাই আছে? এই শেষেই হ'ল মাংস। মা ক'ত ভিতৰত? ক'ত কি কৰিছে? অঁ ঠিকে আছে তেতিয়াহ'লে দিয়ক। বিয়া কেতিয়া আছে? ঠিক আছে বাৰু, আপুনি প্ৰেক্টিচ কৰি থাকক। চিপি দীঘল নৈ পাৰ হবা কেনেকৈ, যি তোলে দানলৈ পুত্ৰ তোলে পুণ্যলৈ, গোট চিঙি দেউতাই দিলে লোক এখন ঘৰলৈ, নিবি নিশা টোপনিতে ভন্টিয়ে সপোন দেখিলে, নাৰী জীৱনতে দুখনকৈ ঘৰ লেখিলে, এখন জন্মভূমি এখন কৰ্মভূমি, জন্মভূমিত আধা দিন কৰ্মভূমিত চিৰদিন।